चिरां जिल्लानि सान्थिपुर गोजौ फरायसालियाव बीपीएफ दोलोनि बानजायनायाव बेसेन नाङै फोरोंथाय मावबादा बेखेवदों। गामि ओनसोल एबा गोरिब नखरनि फरायसाफोरखौ गोग्गो सोलोंथाय होनायनि थांखिजों चिरां जिल्ला भारत भुटान सिमना सान्थिपुर प्राइमारि बीपीएफनि बानजायनायाव बेसेन नाङै फोरोंथाय मावबादा हाबाफारि बेखेवदों। मख'नो गोनांदि बे बेसेन नाङै फोरोंथाय मावबादायाव गाहायै सानखान्थि, बिगियान, इंराजि आरो समाज बिगियान आयदाखौ फोरोंनाय जागोन। बे मावबादा बेखेवनाय हाबाफारियाव आलासि महरै बाहागो लादों मिरु बिसुनि भाइस प्रेसिडेन्ट सन्तोष शाहजों लोगोसे चिरां जिल्ला इयुथ बीपीएफनि आफादगिरि भद्रेश्वर बसुमतारी आरो गोबां दैदेनगिरि बिथांमोना बाहागो लादों। আজি আমার গুরুবাসা শান্তিপুর হাই স্কুলত আমার বিটিসি গভর্নমেন্ট দ্বারা স্পন্সর করা আমার ফ্রি সামার কোচিং ক্যাম্প আমার শান্তিপুর হাই স্কুলত এটা সেন্টার দিছে 14 নং ব্লক হিসাবত। আৰু নট অনলি শান্তিপুর পুরা বিটিসিত যিমান হাই স্কুল আর হাই সেকেন্ডারি আছে সবতে প্রায় এই কোচিংটো দিয়া হয়েছে আপ টু মানে 30 তারিখলৈকে। তো এইটো মানে যিমান মানে আমাৰ ভিতৰুৱা অঞ্চলবিলাক আছে এইটো মানে বেছি ফ'কাছ কৰিছে। এইটো ৰিজাল্টবিলাক বহুত বেয়া হয়, তো যাতে অহা দিনত ভাল এটা ৰিজাল্ট হয় আৰু যাতে বহুত হেল্প পায়। যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাক বহুত ভিতৰৰ পৰা আহে, সিহঁতে যাতে ভাল এটা এডুকেশ্যন পায়, অহা দিনত এটা ভাল ৰিজাল্ট কৰে, আমাৰ অসম লেভেলত টপ 10 এটা ভাল ৰেংক পায়, আমাৰ বিটিসি লেভেলত এটা ৰেংক পায়। গতিকে তাৰ বাবে আমাৰ বিটিসি গভৰ্নমেণ্ট, আমাৰ বিটিসি চিফ শ্ৰীযুত হাগ্ৰাম আমালৈ ছাৰে ডাঙৰীয়াই এইটো এটা ষ্টেপ লৈছে। তাৰ বাবে তাক আমি কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইটো দ্বাৰা ষ্টুডেণ্ট কি লাভ হ'ব বুলি লাভ মানে যেহেতু ষ্টুডেণ্টবিলাক এই ফ্ৰী সামাৰ কোচিং কেম্পৰ জৰিয়তে সিহঁতে ক্লাছবিলাক পাব। যদি ক্লাছটো নেহেলেতেন তেনেহ'লে ল'ৰা ছোৱালীবিলাক এইফালে ঘূৰা ঘূৰি কোনোবা খুৰা ঘৰত যাব, কোনোবা মামা ঘৰত যাব, এই এডুকেশ্যনটো অলপ গেপ হৈ যায়, পঢ়াটো গেপ হৈ যাব। তো গতিকে এই দিনত যদি সিহঁতে ক্লাছটো পায় সেইটো কণ্টিনিউটো থাকিব। তো কণ্টিনিউ থাকাতে সিহঁতে অলপ লাভালাভ হ'ব যেন। যিহেতু যিমানেই হওক কিছুমান চেপ্টাৰবিলাক সিহঁতে অলপ আগবাঢ়ি যাব, এইটো ভাল মানে ভাল হ'ব আমি ভাবোঁ। ষ্টুডেণ্ট আৰু গাৰ্জেনসকলক কি আহ্বান জনাব আপুনি ইয়াত অহাৰ কাৰণে? গাৰ্জেন প্ৰায় গাৰ্জেন আমাৰ এই ভিতৰুৱা অঞ্চলত ইমান কনচিয়াছ নহয়, কিন্তু আজিকালি কনচিয়াছ হৈছে। যিহেতু আকৌ মই সিহঁতক মানে অলপ আহ্বান জনাম যি কি ল'ৰা ছোৱালীক ডেইলি ৰেগুলাৰ ক্লাছত পঠায়। যিহেতু ইমান ভাল এটা ষ্টেপ আমাৰ বিটিসি গভৰ্নমেণ্টে লৈছে, ডেইলি ৰেগুলাৰ ক্লাছ পঠায়, ভালকৈ ক্লাছ কৰে, ভালকৈ পাঠদানটো কৰে, যাতে কোনো ষ্টুডেণ্ট ইৰেগুলাৰ নহয়। তাৰ বাবে আমি এটা আহ্বান জনাইছোঁ আৰু গাৰ্জেনকো আহ্বান জনাইছোঁ। আমাৰ যিমান ষ্টুডেণ্ট আছে আজিকালি ছ'চিয়েল মিডিয়া আৰু ফেচবুক চবেই খুলিব জানে, সিহঁতে চাই আছে। আজি এই আপোনাৰ মাধ্যমতে মই সিহঁতক ৰিকুৱেষ্ট কৰিছোঁ যাতে প্ৰায় ক্লাছটো ডেইলি ক্লাছটো কৰে। আৰু যিমান মেইন ছাবজেক্ট আমাৰ মেথ ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স আৰু ইংলিছটো দিয়া হৈছে, এইটো অলপ টাফ ছাবজেক্ট, যাতে সিহঁতে এই ক্লাছবিলাক ভালকৈ ৰেগুলাৰ কৰে আৰু ভালকৈ মানে যাতে সিহঁতে পাঠদানটো গ্ৰহণ কৰে। ক্লাছ টাইমিংটো 9:30 পৰা 12টালৈকে দিয়া হৈছে। কিছুমান ষ্টুডেণ্ট আছে তেওঁলোকে বহুত দূৰৰ পৰা আহে, তেওঁলোকৰ তাৰ কাৰণে আমি ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইটো আজিৰ ভিতৰত বা অহাকালিৰ ভিতৰতে আমি এটা ব্যৱস্থা কৰিম, এইটো আমি আলোচনা কৰি পেলাই।